হাই বন্ধু বান্ধৱীসকল আৰু মই এতিয়া অলপ আগত শুই উঠিছোঁ আৰু মোৰ হাজবেণ্ডো শুই আছে এতিয়া অলপ বহিছোঁ আৰু এতিয়া মই উঠিম আৰু মোক হাত ধুম আৰু আজি ছানডে ব'লক বাহিৰত যাওঁ আৰু আজি ৰাতিপুৱা ময়ো দেৰিকৈ উঠিছোঁ আৰু আজি ছানডে দিনত আৰু মানুহবিলাকো ডিউটি চিউটি যোৱা নাই চাগে আৰু বাহিৰতে মানুহবিলাক আছেনে আপোনালোককো দেখুৱাম ময়ো চাম ব'লক। আপোনালোকে দেখিছে ইমান ধুনীয়া না ৰাতিপুৱা সময়টো চাবলৈ মানুহবিলাক শুই উঠি পেলাই নিজৰ নিজৰ কামত লাগি আছে কিছুমানে বজাৰ গৈছে দোকান গৈছে ফুৰিব গৈছে আমিও অলপ পাছত ওলাই যাম আপোনালোকক দেখুৱাম। আপোনালোকে দেখিব পাইছে এইটো কৰ্ণাটকৰ এইটো মূৰ্তি হয় ইয়াতে মানে মানুহবিলাকে আৰু এইটো চৰকাৰী স্কুল হয় এইটো আৰু আপোনালোকে দেখিছে আজি ছানডে দিন হয় মানুহবোৰ বজাৰ গৈ আছে। ৱাও ইমান ধুনীয়া পাৰ চৰাইবোৰ আৰু এইবোৰ সৰু সৰু অকণমানি আমাৰ ওচৰৰ ভণ্টিবোৰ হয় আৰু ওচৰতে আমাৰ চামোচা দোকানখন আছে ইয়াতে চামোচা বিকে। মই অলপ দোকানলৈ ওলাই গৈছোঁ দেখিছে এইটো বেকাৰী হয় ইয়াতে ফল মূলৰ জুচ পোৱা যায় ইয়াতে বিভিন্ন ধৰণৰ ইয়াত জুচ পোৱা যায় আপোনালোকে দেখিছে আৰু অলপ দোকানতে সোমালোঁ ধনিয়া ল'বলৈ কাৰণে মই ধনিয়া লৈ যাম। এইটো চকী টেবুলৰ দোকান হয় আৰু এইটো মোবাইলৰ দোকান আমাৰ ৰুমৰ ওচৰতে আছে। চামান কেইটামান আনিলোঁ আহি পালোঁ ৰুমত এতিয়া